নমস্কাৰ সকলোৱে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি অন্যান্য আৰু আজিও এটা ভিডিঅ' আপোনালোকৰ মাজতে বনাইছোঁ। ভিডিঅ'টো এই কাৰণে যোৰহাটখন কি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। মই কি কাৰণে সজাই পৰাই তোলা হৈছে মই দেখাম আৰু কমো। আৰু যোৰহাটখন এই কাৰণে সজাই পৰাই তোলা হৈছে, কাইলৈ আমাৰ CM আহিব, চিফ মিনিষ্টাৰ, তাকে কেবিনেট মিটিং আছে, তাকে দেখাম। সেইকাৰণে গোটেই ৰাজপথ সকলো ধৰণে ধুনীয়াকৈ সজাই পৰাই প্ৰত্যেক দিনাও যদি এইটোকে প্ৰত্যেক দিনাই যদি আমাৰ যোৰহাটখন সুন্দৰকৈ সজাই পৰাই তোলা হয়, আমি সকলোৱে বিচাৰোঁ যোৰহাটখন ধুনীয়া হৈ থকাটো। আৰু কিদৰে ধুনীয়া হৈ তোলা হৈছে দেখাম, আহক দেখাই আছোঁ আপোনালোকক কি সুন্দৰকৈ সজাই তোলা হৈছে যোৰহাটখন। এতিয়া দেখাম আপোনালোকক কি সুন্দৰকৈ যোৰহাটখন সজাই পৰাই তোলা হৈছে। বৰ্তমান এইকাৰণে সজাই পৰাই তোলা হৈছে, কাইলৈৰ পৰা কেন্দ্ৰীয় মিটিং আছে আমাৰ যোৰহাটত। বৰ্তমান এয়া দেখিছে ন কি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। কিমান দেখাব পাৰিছোঁ নাজানো, কিন্তু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। দেখিছেই নহয়। আৰু কাইলৈ সকলোৱে আহিব যোৰ মিটিঙলৈ। এখন পষ্টাৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা ফেশ্বন ক্লাব মৰিয়নিৰ তৰফৰ পৰা। দেখিছে ধুনীয়াকৈ সজাই পৰা তোলা হৈছে। এইদৰে যোৰহাটখন সজাই পৰা তোলা হৈছে। সজাই পৰা তুলিছে। এই চাইডেও আছে বন। যোৰহাটখন যদি প্ৰত্যেকটো দিনাই এইদৰে সজাই পৰাই তোলা হয় কি ধুনীয়া হ'ব। আমি ক'বলৈকে ভাল লাগে আমি যোৰহাটীয়ান বুলি। দেখিছে পোষ্টাৰ PMKSY। ইয়াতে মিটিং হ'ব বৰ্তমান। এই আমাৰ যোৰহাটৰ পৰিৱেশ, ইয়াতে মিটিং হ'ব। ইয়াত দেখিছে মিটিং হ'ব, ইয়াতে আছে দেখিছে। সেইকাৰণে দেখিছে নে কি ধুনীয়াকৈ সজাই পৰা তোলা আছে যোৰহাটখন। ইটো চাইডে যায় বৰুৱালী নহয়, বৰুৱা চাৰিআলি। সজাই পৰা তোলা হৈছে।
কিদৰে সজাই পৰা তোলা আছে যোৰহাটখন দেখাইছোঁ আপোনালোকে চাই থাকিব কাৰণ মই মোৰ বেক চাইডে দেখিছে গোটেইখিনি আপোনাৰ গামোচা আৰু ফুল জাপি ওচৰে আছে বাহনি কিদৰে সজাই পৰা তোলা আছে কাইলৈ দিনটোৰ কাৰণে চাই থাকিব সকলোৱে গোটেই কি ধুনীয়াকৈ সজাই পৰা তোলা হৈছে তাকে দেখাইছোঁ পিছ চাইডে চাই থাকিব সকলোৱে এয়া ফটোশ্বুট কৰি আছে তেওঁলোকেও এই ভাগিতে ফটোশ্বুট কৰি বৰ্তমান কৰি থকা আছে গোটেই যোৰহাটখন ফটোশ্বুটতে কৰি থকা আছে দেখাইছোঁ কাইলৈৰ কাৰণে বৰ্তমান চাই থাকিব সকলো গোটেইখিনি মোৰ চেনেলটোত যিসকল নতুনকৈ আছে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া আপোনালোকক মই নতুন নতুন ভিডিঅ' দিব পাৰিম দেখাম কিমান পাৰোঁ যোৰহাটখন ধুনীয়াকৈ আহে দেখিছেই নহয় মোৰ বেক চাইডেও আছে